Hello friends, আহি গলো আজি এটা নতুন ভিডিঅ'লৈ। আজি আমি কথা পাতিবলৈ লৈছো যে ইনফিনিক্সৰ হট 9 ফোনটোৰ কথা। তো বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ইনফিনিক্সে ইতিমধ্যে ইণ্ডোনেছিয়াত ইনফিনিক্সৰ হট 9 ফোনটো লঞ্চ কৰিছে, যোনটোৰ প্ৰাইচ অত্যন্ত কম আৰু তাৰ প্ৰচেছৰবোৰ বহুত উন্নত মানৰ হয়। তো বলকচোন আমি কথা পাতোঁ। ইনফিনিক্সৰ হট 9 ফোনটোত আপোনালোকে 6 ইঞ্চৰ IPS LCD ডিছপ্লে পাব, HD ৰিজলিউশ্যনৰ লগত 5 হল ডিসপ্লে হয়। ইমান কম প্ৰাইজত 5 হল ডিসপ্লে দিয়া ইনফিনিক্সে হৈছে প্ৰথমটো ফোন বুলি ক'ব পাৰি। বেক সাইডত কোৱাড কেমেৰা থাকিব ইমান কম প্ৰাইজত। প্ৰাইচটো মই কম, 16 মেগাপিক্সেল মেইন কেমেৰা পাব, 2 মেগাপিক্সেল মেক্ৰো লেন্সাৰ, 2 মেগাপিক্সেল ডিপ সেন্সাৰ থাকিব, লো লাইট সেন্সাৰো থাকিব। ফ্ৰণ্টত 12 মেগাপিক্সেল কেমেৰা পাব। আৰু ইয়াৰ প্ৰচেছৰৰ কথা ক'বলৈ গ'লে মিডিয়াটেক হেলিঅ P35 প্ৰচেছৰ হয়, যোনটো ইমান কম প্ৰাইজত ঠিকে আছে প্ৰচেছৰ। ষ্ট'ৰেজৰ কথা যদি ক'বলৈ যাওঁ 4GB ৰেম আৰু 128GB ইণ্টাৰনেল ষ্ট'ৰেজ, 128GB, যোনটো 2019ত ইনফিনিক্সৰ হট 8 লঞ্চ কৰিছিলে। তাত আছিলে 4GB ৰোম আৰু 64GB ইণ্টাৰনেল ষ্ট'ৰেজ। ইয়াত 128GB ইণ্টাৰনেল প্ৰদান কৰিছে। আৰু বেক সাইডৰ ষ্টাইলৰ কথা যদি ক'বলৈ যাওঁ পলিকাৰ্বনেট ষ্টাইলৰ, অৰ্থাৎ প্লাষ্টিকৰ হয় পলিকাৰ্বনেট, ধুনীয়া ষ্টাইলৰ। আৰু ইয়াত কেইবাটা কালাৰো আহে ইনফিনিক্সে, অৰ্থাৎ চাবলৈ গ'লে কেইবাটা কালাৰ প্ৰদান কৰিছে। আৰু বেটেৰীৰ কথা ক'বলৈ যদি যাওঁ 5000 mAh বেটেৰী দিছে, 5000 mAh বেটেৰী, বহুত লং লাষ্টিং হয় 5000 mAh। আৰু লাষ্টত যদি ক'বলৈ যাওঁ ইয়াৰ এটাই প্ৰব্লেম দেখা পোৱা গ'ল যে ফাষ্ট চাৰ্জাৰৰ অপশ্যন নাই, অৰ্থাৎ 5000 বেটেৰী প্ৰদান কৰিছে যদি ইয়াৰ চাৰ্জ দিবৰ কাৰণে 2 ঘণ্টা বা 3 ঘণ্টা লাগি যাব 5000 চাৰ্জ দিবৰ কাৰণে। আৰু ইয়াৰ প্ৰাইজৰ কথা যদি কওঁ ইণ্ডোনেছিয়াত ইয়াৰ প্ৰাইচ চাবলৈ গ'লে 7700 টকা ইণ্ডোনেছিয়াত। আৰু ভাৰতত ইয়াৰ প্ৰাইচ ক'বলৈ গ'লে 7500 মান টকা ইয়াৰ প্ৰাইচ হ'ব। অৰ্থাৎ ইমান কম প্ৰাইজত ইমান ভাল প্ৰচেছৰ দিয়া ইনফিনিক্সৰ ফোনটো মোটামুটি ভাল বুলিয়ে ক'ব লাগিব। ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ ইমানেই।